ফাইনেলি মই সেইজন ব্যক্তি হৈ গ'লো যাৰ বাবে ছোৱালী পাগল, যাৰ বাবে ছোৱালী লাইন পাতি পাতি ৰৈ থাকে। হেল্ল' মাই ফেমিলি, ইটছ মি ৰাফৰিন। তো আজি আহিছোঁ সৰোজদাৰ বিয়া খাবলৈ, আৰু আমি বিয়াৰ আগদিনাখনেই কইনা আনিব গৈছিলোঁ সৰোজদাৰ লগত, আৰু ৰকেট জ্বলোৱাৰ ষ্টাইল চাওক। আৰু কইনা ঘৰ আহি পায়েই দৰাক এইদৰে ৰখাই নিয়মসমূহ কৰিলে। এণ্ড ফাইনেলি অসমীয়াৰ নিয়মত সৰোজদাৰ বিয়া সম্পন্ন হৈ গ'ল। ৱেলকাম বেক টু টুডে। তো আজি যিহেতু ৰিচেপশ্যন আছে সৰোজদাহঁতৰ, তো মই ৰিচেণ্টলি এই জাষ্ট আহিছোঁ এণ্ড আমাৰ পাইথাৰ মেমসকলকো লগ পাই গ'লোঁ। তো এতিয়া ব'লক দৰা কইনাক সোধোংগে তেওঁলোকৰ অনুভৱ কেনেকুৱা, যিহেতু 10 বছৰ ভাল পোৱা সফল হ'ল ন, সকলোৱে সোধোংগে। সৰোজদাৰ অনুভৱ কেনেকুৱা? আপোনাৰ তো ইয়াতে দেখিলোঁ ফুচকা ষ্টলো আছে, ভাবিলোঁ খাই লওঁ আৰু ফুচকা খাব লৈছিলোঁহে, তেনেতে লগৰ তাক লগ পাই গ'লোঁ। সি ক'লে যে ভাই তয়ো বিলাই দে ফুচকা। ফাইনেলি মই ফুচকা বেপাৰী হৈ গ'লোঁ। এতিয়া ছোৱালীয়ে মোৰ কাৰণে ৰৈ থাকিব, লাইন পাতি থাকিব মোৰ কাৰণে। ছোৱালী ধেমালি কৰিছোঁ দেই। ফুচকা বিলাই আহিয়ে খানাত ধৰি দিছোঁ আৰু গাইছ, আৰু খাই থকা অৱস্থাত মেমহঁতকো উঠাই দিলোঁ আৰু খানা পিনা খাই আহিয়ে লগালগ পোৱা তালত লাগি গৈছোঁ, যাতে মানুহে নাচক আৰু পুৰা। দ্যাট ইজ ফৰ টুডে গাইছ। ভিডিঅ' চাই ভাল বোলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কৈ দিব, আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'। টাটা।